হেল্ল' এভৰিৱান সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে আপোনালোকৰ নিশ্চয় ভালেই আৰু মোৰো ভাল। আজিৰ এই ভিডিঅ'টো যোৱা 8 মাহৰে ভিডিঅ' আছিলে যদিও আজিয়ে ভিডিঅ' দিয়া হৈছে। মই আহিছিলোঁ মোৰ জন্মগত গাঁওখনলৈ। এয়া মোৰ দেউতাৰ মাক দেউতাক আৰু মোৰ ককা আইতা আৰু লগতে বা এজনী বহি আছে মোৰ লগত। এয়া আমাৰ চাংঘৰ স্মৃতি হিচাপে ৰাখিবৰ কাৰণে ভিডিঅ'টো বনাইছিলোঁ। ভাবিলোঁ মই মোৰ ইউটিউব চেনেলত ৰাখি দিওঁ বুলি আৰু এনেকৈ ককা আইতাৰ লগত অলপমান টাইম কটালোঁ। কটাই মিচিঙৰ কিবা কিবি কথা কৈ আছিলে ককা আইতাই অলপমান আপোনালোক শুনাই দিছোঁ। চ' এতিয়া শুনক। এফালে মই মাত লগাবলৈ গ'লোঁ। আমাৰ পৰিয়ালৰ সকলোতকৈ ডাঙৰ ককা আৰু আইতা আৰু ককাকো মাত লগাই আহিলোঁ। তাৰপিছত মাহীহঁতৰ ঘৰলৈ গ'লোঁ। মাহীহঁতক মই গাহৰি পুহিব দিছিলোঁ গাঁৱতে। 5টা গাহৰি পুহিছিলোঁ আৰু এয়া মাহী ছোৱালী সৰুজনী ভণ্টি 4টা গাহৰি দৌৰি আহিছে। যিহেতু এতিয়া ডাঙৰ হৈছেহি ভাবিলোঁ মই গাহৰিখিনি চাই যাওঁ বুলি পথাৰলৈ আহিলোঁ। গাহৰিখিনি দেখি খুবেই ভাল লাগিলে। পথাৰত মেলি থৈ দিছিলে আৰু এয়া 3টা গাহৰি হৈ আছে আৰু এয়া মহা আৰু টিকলি। তাৰপাছত গাঁৱৰ পৰা মই ওলাই আহিলোঁ ঘাটলৈ। এয়া ঘাটৰ পৰিৱেশ দেখা পাইছেনে? আৰু মোৰ স্কুটিখন গোটেই চব্জিৰে ভৰা। গাঁৱৰ লোকেল চব্জি কেইটামান লৈ আহিছিলোঁ আৰু ককা আইতাহঁতে মৰমতে মোক ঢেৰ কিবা কিবি দিলে। এইখনৰ নদীৰ নাম হৈছে সোৱণশিৰি নদী। এই নদীখনৰ পৰাই আমি সৰু থাকোঁতে খেলি ডাঙৰ হোৱা আৰু সাঁতুৰিব শিকা এইখন নদীতে। মই পিছে বৰকে সাঁতুৰিব নাজানো, তথাপিও এইখন নদীতে মই সৰু থাকোঁতে সাঁতুৰিবলৈ শিকিছিলোঁ। ঘাটৰ সিটো পাৰে আছে খগা গাঁও আৰু আমাৰ ঘাটৰ এইপাৰে আছে মিচিং জনগোষ্ঠীৰ লোকসকলে। এয়া ঘাটৰ চাৰিওফালে আপোনালোকে বালিয়ে দেখা পাইছে। মই খৰালি কালত গৈছিলোঁ গাঁৱলৈ আৰু খৰালি কালততো বহুত বেছি ধূলি হয় ঘাটৰ এপাৰে। সেইবাবে মই মাস্কটো পিন্ধাটো জৰুৰী বুলি ভাবি মই মাস্কটো পিন্ধি ল'লোঁ। এতিয়া নাও ভিতৰলৈ বুলি মই গৈ আছোঁ। সোৱণশিৰি নৈখন খৰালি কালৰ বাবে আপোনালোকে হয়তো কম পানী দেখা গৈছে, কিন্তু বাৰিষাত সোৱণশিৰি নৈখন প্ৰত্যেক বছৰে বাৰিষাৰ তাণ্ডৱ দেখায়। হয়তো আপোনালোকে নিউজে হওক বা বাতৰিতে হওক সকলোতে আপোনালোকে শুনা পায়ে চাগে। চ' এতিয়া মই নাও ভিতৰত উঠিলোঁ। এতিয়া নাওখন লাহে লাহেকৈ এৰি দিছে আৰু এয়া চাওকচোন ইমান ধুনীয়া সেউজীয়া নীলা পানীৰে সোৱণশিৰি নৈখন বৈ গৈ আছে। আৰু মই যে হেলমেটটো খোলা নাই, আপোনালোকে নাহাঁহিব। যিহেতু খৰালি কাল ঠাণ্ডা দিন আছিলে সেইবাবে মই হেলমেট খোলা নাছিলোঁ। এয়া হেলমেট মাস্ক চশমা গ্লাছ লগাই লৈ এতিয়া মই গৈ আছোঁ। ধুনীয়াকৈ বেলি দেখা পাইছে আৰু নাওখনো এতিয়া ষ্টাৰ্ট দিছে। তাৰপিছত এয়া আমি ঘাটৰ সিটো পাৰে পাব লৈছোঁ আৰু মানুহবোৰ এইপাৰে আহিবৰ বাবে গোট খাইছেহি। মই এতিয়া ঘাটৰ পৰা নামি লওঁ। ঘাটৰ পৰা মই নামিলোঁ। তাৰপাছত মোৰ স্কুটিখন ঘাটৰ হেল্পাৰে ইয়াত ধুনীয়াকৈ উঠাই দিছে আৰু চাওকচোন ইমান ওপৰলৈ উঠি লৈ যাব লাগে স্কুটিখন। ময়ো ঘাটৰ পৰা মাথাউৰি ওপৰলৈ উঠি গৈ আছোঁ। ঘাটৰ পৰা মাথাউৰি ওপৰলৈ মই উঠি আহিলোঁ। তাৰপাছত এয়া মাস্ক গ্লাছ হেলমেট সকলোবোৰ পিন্ধি ৰাখিছিলোঁ। তাৰপাছত এই সকলোবোৰ খুলি পিনি মই মুখখন অলপ প্ৰেছ কৰিলোঁ। যিহেতু ঘাটৰ পৰা ঘৰলৈ 1 ঘণ্টা ৰাস্তা, সেই গতিকেলৈ অকণমান মই পানী দি মুখখন ধুই ল'লোঁ। আৰু ইমানবোৰ বস্তু মই স্কুটিত লৈ যাম, যিহেতু অলপ ৰিক্সি টাইপৰো হ'ব, সেই গতিকেলৈ এতিয়া আকৌ মাস্ক গ্লাছ হেলমেট সকলোবোৰ লগাই পিনি এতিয়া মই যাবলৈ ওলাইছোঁ ঘৰলৈ। আৰু আজিৰ এই ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব আৰু মোৰ নেক্সট ভিডিঅ' সৈতে আপোনালোকক লগ পোৱাৰ আশা। আজিলৈ আহিছোঁ, বাই বাই।